নমস্কাৰ দোস্ত, আপোনালোক সকলোৱে কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভালেই। বন্ধুসকল, আপোনালোক সকলোকে হুংগুটি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বৰ্তমান মই আছোঁ পথাৰৰ মাজত। আমাৰ পথাৰত বানপানী হৈ আছে বৰ্তমান। এতিয়া বানপানীয়ে মানে আপোনালোকে দেখিবলৈ পাইছে, বানপানী হৈ আছে। বানপানীটো প্ৰথম অৱস্থাত বহুত ডাঙৰকৈ আহিছিলে, এতিয়াতো অলপ শুকালেগৈ। বন্ধুসকল, মাটিটো এতিয়া ৰুই দিয়া হ'ল, উপায় নাই। মাটি ৰোৱা পৰিমাণে এতিয়া পানীটো আহিছে, বানপানীটো হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে, অলপ দেখাইছোঁ ৰ'ব আপোনালোকক। বন্ধুসকল, এইবিলাক হৈছে আমাৰ মাটি। আমাৰ মাটিটো পানী অলপ অলপ পায়হি, অলপ বাৰুকৈ পায়হি। আমাৰ মাটিয়েদি যিহেতু আপোনাৰ পানীটো আহে, এইটো সুঁতি হয়, দ মাটি। আমাৰ মাটি সৰহভাগেই বন্ধুসকল বানপানী উঠে। আমাৰ সৰহভাগ মাটিতে বানপানীটো পায়হি বন্ধুসকল। তথাপিতো আমাৰ খেতিটো হয় ভাল, আৰু আপোনাৰ বছৰটো খাই পেলায়ো আমাৰ আপোনাৰ বিকো বুলি ক'লেও বিকিব পৰা হয়গৈ বন্ধুসকল। যিহেতু দ মাটিত বন্ধুসকল ধানটো খুবেই ভাল হয়। বাম মাটিতকৈ যিবিলাক আমাৰ এতিয়া পানী আহি থকা যিবিলাক খেতি দেখিছে, এইবিলাক যিবিলাক দ মাটি দেখিছে, এই দ মাটিবিলাকত ধানটো খুবেই ভাল হয় সেই বাম মাটিবিলাকতকৈ। সেই আঁতৰত যে দেখিছে এইবিলাক মাটিতকৈ কিন্তু এই দ মাটিবিলাকত ধানটো বেছি উৎপাদন হয়, যিহেতু পলস পৰি যায়। আৰু বন্ধুসকল, মই আপোনালোকক এটা কথা কৈছোঁ, ধান খেতিতকৈ আৰু ভাততকৈ উত্তম খাদ্য একোৱেই হ'ব নোৱাৰে, বা উত্তম খেতি একোৱেই হ'ব নোৱাৰে বন্ধুসকল। কিয়নো এতিয়া আপোনালোকে দেখিবলৈ পাইছে, আমাৰ এইবিলাক এতিয়া ৰোৱা পৰিমাণে আপোনাৰ বানপানী আহিছে। বানপানী হোৱা চৰ্তটো ৰোৱাবিলাকে ইমান কষ্ট পাইছে, তথাপিতো কিন্তু খেতিটো কিন্তু বন্ধুসকল একেবাৰে সমস্তখিনি মৰি নাযায়। এডাল সাজি দিবলগীয়া হয়, কিন্তু সমস্তখিনি শেষ কৰি পেলাব নোৱাৰে বন্ধুসকল। কিয়নো সেই গতিকে এইটো ধান খেতিটোক বা ভাতক লক্ষ্মী বুলি কোৱা হয়, লক্ষী বুলি কোৱা হয়। আৰু বন্ধুসকল দেখিছে এতিয়া আপোনালোকে গোটেই এইবিলাক ৰোৱা এতিয়া দেখিছে কিমান পানী আহিছে। ইয়াৰ উপৰি একদম ৰোৱাবিলাক বেকা কৰি পেলাইছে। তথাপিতো একেবাৰে ধ্বংস কৰি পেলাব নোৱাৰে পানীও, আৰু এডাল সাজিবলগীয়া হয় মাজে মাজে, কিন্তু সমস্তখিনি ধ্বংস কৰি পেলাব নোৱাৰে। আকৌ নতুনকৈ উঠি আহে, অলপ কষ্ট পায়, অলপ খালি অকণমান বেকা বেকি হৈ যায় বা ভাগি যায়, কিন্তু আকৌ গজালি মাৰি আকৌ হয়। সেই গতিকে কৈছোঁ বন্ধুসকল, ধান খেতিতকৈ আৰু ভাততকৈ উত্তম একোৱেই হ'ব নোৱাৰে। ধানতকৈ উত্তম খেতি একোৱেই হ'ব নোৱাৰে, আৰু ভাততকৈ উত্তম খাদ্য এই পৃথিৱীত মোৰ মতে একোৱেই হ'ব নোৱাৰে। দুয়োটাই বহুত ভাল। ভাত আমাক খাই থাকিলেও আমনি নালাগে, আৰু আপোনাৰ ধান খেতিটো লাগিলে কৰিবলৈ আপুনি গোজ মাৰি দিলেও হ'ব। এতিয়া অন্য খেতি হোৱা হ'লে আপুনি যদি এতিয়া কিবা অন্য খেতি কৰিলে অলপ যদি কিবা ব্যতিক্ৰম হ'লহেঁতেন, তেতিয়া মৰি গ'লহেঁতেন বা নহ'লহেঁতেন। কিন্তু আমাৰ ধানটো তেনেকুৱা নহয় বন্ধুসকল। আৰু বন্ধুসকল, এতিয়া পানীটো খুবেই পাইছে ইয়াত, অলপ কমিছে এতিয়া। বন্ধুসকল, পথাৰখনো এতিয়া চালে চকুৰোৱা বন্ধুসকল। এতিয়া পথাৰখনৰ পৰিৱেশটো বন্ধুসকল বহুত সুন্দৰ হৈছে। এতিয়া পথাৰখন আপোনাৰ সেউজীয়া হৈ আহিছে, সেউজীয়া হৈ আছে, একদম পূৰা সুন্দৰ হৈছে। এতিয়া চালে চকুৰোৱা হ'ব আমাৰ পথাৰখন। এতিয়া লহপহকৈ বাঢ়ি আহিছে, অকণমান ক্ষতি কৰিছে আৰু কিছু জেগাত বানপানীটোৱে, কিন্তু সমস্তখিনি ক্ষতি কৰিব নোৱাৰে বানপানীও। এতিয়া আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া লাগিছে, সেউজীয়া হৈ আছে। এইবোৰ অলপ পানী হৈ আছে, সেইকাৰণে বগা দেখিছে, অলপ পানীটো বেছি হৈ আছে। কিন্তু মাজভাগলৈ আপোনাৰ পানীটো ইমান নাই, সেইকাৰণে কিমান ভাল লাগিছে দেখিছে, একদম সেউজীয়া হৈ আছে পথাৰখন। আমাৰ এইবিলাকো উঠি যাব লাহে লাহে। বছৰে প্ৰতি পানীটো আহে, পানী আহে, তথাপিতো আমাৰ এইবিলাক ইমান ক্ষতি কৰিব নোৱাৰে। এডাল ক্ষতি কৰে, আমাৰ সাজি দিওঁ আকৌ হয়, ভাল হয়। কিন্তু ধানটো খুবেই ভাল হয়, দ মাটিত ধানটো বেছি ভাল হয়। যিবিলাক মাটিত এইটো দেখিবলৈ পাইছে, যিবিলাকত পানী আহি আছে এতিয়া বৰ্তমান দ মাটি, সেইবিলাকত খেতিটো এই বাম মাটিবিলাকতকৈ বেছি হয় বন্ধুসকল, বেছি ভাল হয় ধানটো। আৰু বন্ধুসকল, এতিয়া পথাৰখন চালে চকুৰোৱা হৈ আহিছে, খুবেই ভাল হৈ আহিছে। আৰু বন্ধুসকল, মই বহুত দিন ভিডিঅ' দিবও পৰা নাই বা ইউটিউবৰ কামত লগাও নাই বন্ধুসকল। লাহে লাহে এতিয়া আপোনালোকৰ মাজলৈ মই ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম। ভাল আপোনালোকে ক'ব কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় বা কেনেকুৱা ধৰণৰ টপিক ভাল পায়। মই অকণমান ইউটিউবৰ কামতো লাগিম এতিয়া লাহেকৈ। আৰু আপোনালোকে সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে ভাল কাম কৰি যাব পাৰোঁ। আৰু ইউটিউব চেনেলটো খোলাত দিনো হ'ল, তেনেদৰে মই লাগিব পৰা নাই, তেনেকৈ সেইকাৰণে গ্ৰ' হোৱা নাই ইমান চেনেলটো। এনেকৈ আপোনালোকক দেখাই থাকিম আৰু মাজে মাজে ভাল কিবা থাকিলে। এতিয়া বাৰু অলপ আমাৰ পথাৰখনৰ এইডোখৰ দেখাবলৈ চেষ্টা কৰিলোঁ, সকলোৱে চাব। আৰু ধন্যবাদ থাকিল বন্ধুসকল, সকলোৱে ভাল হওক, সকলো আগবাঢ়ি যাওক। ধন্যবাদ বন্ধুসকল। আৰু নেক্সট টাইম মই ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, ভাল কাম কৰিবলৈ চেষ্টা কৰিম ইউটিউবত। ধন্যবাদ।